আমাৰ এখন গাড়ী আছে, গাড়ীখনত হেৰি আছে অলপমান 2 নম্বৰী মাল আছে, তাক যাব দিব। আহি পালে এই চাওক পুলিচ চাওক এই চাওক কিছু গাড়ী লৈ হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰত মই আহি গ'লোঁ। তাৰ কাৰণ হ'ল আজি এটা আপোনালোকক মই ধামাকা ছাৰপ্ৰাইজ দিম। প্লাছ আজি আমাৰ মৌটোবুৰীত প্ৰগ্ৰেম হৈ আছে লক্ষী পূজা উপলক্ষে। লক্ষী পূজাত মানে জুবিন গাৰ্গ আহিব, প্লাছ এইকেইটা আহিব বেহাৰবাৰী আউটপোষ্টৰ কালি মৌটোবুৰীত যাব লাগে। সোনকালে যাব লাগে, বিখ্যাত মানে অসমত মাইক্ৰ মানে অসমত টাইগাৰ। তো গাইস এই চাওক পেণ্ডেল পেণ্ডেল পেণ্ডেল। ও মাই গড, বুকটা মেইন ষ্টানৰ তলত। ও মাই গড। ওকে বাইক ইয়াত থলোঁ, অৱস্থা চাওক আৰু ৰাস্তা চাওক, বোকা ডাইৰেক্ট বোকা। ইয়াতে আজি অলপ পিছতে জুবিন গাৰ্গে গান গাব। এই ইয়াত আকৌ মানে জোতা অলপ মানে ধুই আছে, অলপ ষ্টেণ্ডাৰ্ডৰ কথা আছে নহয়। মানুহ আহি গ'ল একদম মানে চবকে মানে ৰাস্তাৰ পৰা মানে গ্ৰাউণ্ডত দি আছে। ইয়াতে মানে প্ৰেছ আহিছে, এনকেডি আহিছে, মানে চব মানুহ চব আমাৰ হৈছে যিহেতু জুবিন গাৰ্গ আহিব। তাৰপিছত মানে ধামাকা গান, ধামাকা গান মোহন গাৰ্গ মানে চুৰি কৰি দি আছে। আপুনি ইমান ধুনীয়াকৈ কথা কয়, মানুহে ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰে। মই যে কথা ময়ো পাওঁ বাৰু, মই মানে কথা নকোৱাৰ আগত মানুহে হাত চাপৰি বজাই দিয়ে। মই আকৌ মণিৰ মেছেজো চাই থাকিব লগা হয় মাজে মাজে। তাক খবৰ লৈ থাকে অনুষ্ঠান ঠিকেই চলি আছে নে, উঠিলো নে নাই, আগলৈ নাই পাছলৈ নাই, এজনীয়ে ঘৈণী নহয় জানো। মানে মই কথা নকোৱা কথা কৈছা। আমাৰ কেকেচাক ধুনীয়া লাগিছে, হয়নে নহয়? হয়নে? কৈছা মাই ডগ, আপুনি বিশ্বাস নকৰিব, এনেকৈ সোমাই আহোঁতে নতুন বোৱাৰী এজনী আপোনাৰ কথা কি কৈছে? কি কৰিবি, আমি আৰু ধুনীয়া মানুহ কৈয়ে চবে। মই কৈছোঁ কি ধুনীয়া কৈছে। ধুনীয়া লাগিছে, এনেই চিৰিয়েলতকৈ ধুনীয়া লাগিছেনে নাই বাৰু? তাত অলপ বয়সস্থ লাগে, ইয়াত অলপ ডেকা লাগিছেনে? থেংক ইউ দেই, থেংক ইউ। সেইকাৰণে চাগে বহুত ধুনীয়া কৈছে। সঁচাকৈ ময়ো কিন্তু আপোনালোকে যে ইমান ধুনীয়াকৈ মোক এটা প্ৰশংসা কৰিছে, ময়ো আপোনালোকক ধন্যবাদ জনাইছোঁ। মণি নাই বুলিহে কিবা এটা দিছোঁ আৰু। নাই এইবিলাক চব মই পকেটত জমা কৰি যাওঁ। কি কৈছে বোৱাৰীগৰাকীয়ে মোৰ কথা? কৈছে একে ৰঙা চোলাটো সৈতে একে ৰঙা জলকীয়া গুড়ি পেকেটটোৰ নিচিনা লাগিছে। আমাৰ কথা বেয়াকে কৈছে তেনেকে মোৰ কথা, তোৰ কথা আকৌ ছোৱালী এজনী ইয়াৰ ভালকে কৈছে। কথা কৈছে মোহন দাটো ইমান মৰম লাগে। তো গাইজ ইফালে প্ৰগ্ৰাম চলি আছে আৰু আমি কিবা কিবি গম পালোঁ যে জুবিন গাৰ্গ আহি আছে, সোনকালে চাব লাগে। মানে আমি চবেই মানে বহি আছোঁ, জুবিন দাৰ কাৰণে ৱেইট কৰি আছোঁ। মোৰ লগত আহিছে ৰমেশ আৰু এনেকুৱা আহি পালে এই চাওক পুলিচ চাওক এই চাওক ইছুজু গাড়ী লৈ জুবিন দাৰ ইছুজু গাড়ী। এই জুবিন দা নামিল বহুত বস্তু পাহৰি গ'লো। জুবিন দাৰ অনুৰাগী গোটেইকেইটা চাওক, আমি গোটেইকেইটা ৱেইট কৰি আছোঁ জুবিন দাৰ কাৰণে। বহুত এক্সাইটেড। মানে জুবিন দাৰ মানে বিগ ফেন হয় সবাই। হাই দি দিয়ক, হাই। আমি এতিয়া মধুপুৰীৰ লক্ষী পূজাত আছোঁ। এতিয়া আমাৰ ইয়াত বৃহত্তৰ পূজা চলি আছে। ইয়াতে আমাৰ আহি পাইছে গুৱাহাটীৰ পৰা জুবিন দা।
আৰু জুবিন দাক লগ কৰাৰ কাৰণে বহুত প্ৰতিযোগী ইয়াতে উপস্থিত হৈ আছে জুবিন দাক লগ কৰাৰ কাৰণে বহুত আগ্ৰহী হৈ আছে আহক এতিয়া আমি অলপ পিছতে জুবিন দাক লগ কৰিম মানে জিতু ভাই আজি তামাম এক্সাইটেড হৈ আছে কি আই লাভ জুবিন বাইদেউ একদম বঢ়িয়া Jubin is my life. জুবিন you live oh my god ফেন তো ওপৰত এইটো ফেন তো নহয় কো জুবিন দা ইজ দ্য বেষ্ট আপনি মানে জুবিন দা ওলাব মানে আমাৰ তাত আহিব লগ কৰিব আমাক আমি লগ ধৰিম গাঁও দিন জ্বলে ৰাতি জ্বলে তাৰপিছত শুনা পোৱা নাই আমি শুনাব অলৰেডি ফটো লৈ আহিল জুবিন দাৰ লগত পুৰা এক্সাইটেড চবৰ আগতে এই চাওক ফটো উঠি আহিল অলৰেডি চাওক আমাৰ এখন গাড়ী আছে গাড়ীখনত হেৰি আছে অলপমান 2 নম্বৰী মাল আছে তাক যাব দিব একো নাই হ'ব মই আছো টেনশ্যন নাই একো নাই যাব দিব সিন্ডিকেটৰ মাল ন অভাৰঅল আশীৰ্বাদ লৈ লওঁ ফটো মাৰি আছে তো গাইজ এটা সপোন আছিল জুবিন গাৰ্গৰ ভৰি চুই আশীৰ্বাদ লোৱাৰ সেই সপোনটো আজি পূৰণ হ'ল সেইকাৰণে গাইজ বহুত আনন্দিত মই মানে মোৰ সপোনটো আজি পূৰণ হ'ল মই মানে কথা পতা মেইন নাপাবো মই আশীৰ্বাদটোহে মেইন পাবো তো দাদাই মোক মানে অলৰেডি আশীৰ্বাদ দি দিলে তো মই মানে ছাকচেছ আৰু জুবিন দাই গুচি গ'ল জুবিন দাই ষ্টেজত গান গাব মানুহ চাওক তামাম মানুহ হৈছে জুবিন দাক চাব আহি গ'লো লগে পোৱা নাই বোলে ঘৰত বহি আছিল লগ পোৱা নাই খবৰ আছিও লগ পোৱা নাই মই লগ পাইছিলোঁ বাট ফটো তোলা মানুহ চাওক আজি এই অনুষ্ঠান নিৰীক্ষণ কৰি থকা হৈছে গাইজ ভিডিঅ'ৰ ফাৰ্ষ্টতে কৈছিলোঁ ধামাকা এটা ছাৰপ্ৰাইজ দিম আপোনালোকে অলপমান ৱেইট কৰক মানে খাতৰা ছাৰপ্ৰাইজ দিবলৈ চেষ্টা কৰিম আৰু ছাৰপ্ৰাইজটো আপোনালোকৰ কাৰণে সম্ভৱ হৈছে গাইজ মোৰ ভিডিঅ' চলি আছে বহি আছে জুবিন দা देखो तुम्हें है पहले व्हाट्सएप वीडियो कर दियो है हमारे से डाल लगती है ओके भाई ও মাই গড মই কি কম গাইজ কোৱাৰ বাকা নাই ইফালে জুবিন দা ষ্টেজত বহি আছে মোৰ ভিডিঅ' বেকগ্ৰাউণ্ডত চলি আছে ও মাই গড নেক্সট লেভেল এটা এক্সপিৰিয়েঞ্চ মোৰ মানে আপোনালোকৰ সপোনটো পূৰণ কৰি দিলে গাইজ আপোনালোকৰ কাৰণে এইটো সম্ভৱ হ'ল আৰু আপোনালোকক মই স্পেচিয়েলি থেংক ইউ দিলোঁ গামোচা দিব মই গাইজ মই গাইজ ঐ চাওক এই চাওক ও মাই গড আৰু মানুহ চাওক হাজাৰ হাজাৰ মানুহৰ সন্মুখত মোৰ ভিডিঅ' চলি আছে এইটো আপোনালোকৰ কাৰণে গাইজ সম্ভৱ হ'ল থেংক ইউ স্পেচিয়েলি থেংক ইউ আপোনালোকক হালো সমূহ ৰাইজলৈ পূজাৰ বহুত বহুত শুভকামনা আমাৰ সকলোৰ ফালৰ পৰা আৰু আজি কিছুদিন আমি প্ৰগ্ৰেমত তেনেকৈ নাই প্ৰগ্ৰেম কৰা নাই বেংগলত এখন কৰিলোঁ মাজতে আৰু 3খনমান চিনেমা কামত ব্যস্ত আছোঁ আৰু আশা কৰোঁ পূজা ভালে ভালে গ'ল আৰু পূজা আছে আহি আছে সকলো আনন্দ কৰক এনজয় কৰক গোটেই বছৰটো সকলোকে ধন্যবাদ জনাইছোঁ মই এটা চিনাকি গানেৰে আজি অনুষ্ঠান আৰম্ভ কৰিছোঁ সেইকাৰণে ভইচ লাগিব
পপিয়া কৰা আকাশৰ বুকুটিনো তোমার সে সানি ঘরে জননী হিয়া দহিলে চিখাম জাগে ধীরে ধীরে তো গাইছে এই আপোনালোকৰ মৰম ভালপোৱা আৰু আশীৰ্বাদ ইমান ডাঙৰ এটা প্ৰগ্ৰামত মানে মোৰ মানে ভিডিঅ' চলি আছে Oh my God, কি কম গাইছ তোমাৰ বাগা নাই বহুত মজা লাগিছে এই চাওক মোৰ ভিডিঅ' মই এটা কথা কৈছোঁ, জুবিন আমাৰ কাৰণে জীৱন্ত ভগৱান। আমি মানুহ জীয়াই থাকোঁতে সন্মান জনাব লাগে। গতিকে আমাৰ কাৰণে জুবিন জিন্দাবাদ, জুবিন জিন্দাবাদ। জুবিন থাকে মানে আমাৰ অসমীয়া থাকিব। অসমীয়া জাতি প্ৰাণ একতা জুবিন। আমাৰ ভূপেন হাজৰিকাৰ পিছত আমি শ্ৰদ্ধাৰ আমাৰ জুবিন গাৰ্গ। গতিকে ৰাইজ জীয়াই থাকোঁতে মানুহ সন্মান লাগে, মৰাৰ পিছত মৃত্যুৰ কোনো দাম নাই। গতিকে জুবিন গাৰ্গ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বঢ়িয়া। আমাৰ জুবিন গাৰ্গ শংকৰদেৱৰ 120 বছৰ আহিছোঁ, মহাপুৰুষ শংকৰদেৱৰ আমি আশা কৰোঁ জুবিন গাৰ্গ 121 বছৰ জিন্দাবাদ তেওঁ। জুবিন গাৰ্গ দীৰ্ঘস্থায়ী হওক, সুস্থ থাকক, সমাজৰ কাৰণে গান কৰক, সমাজৰ কাৰণে যথেষ্ট কৰক, আমি আশীৰ্বাদ কৰিছোঁ, শুভকামনা কৰিছোঁ। জয় হিন্দ, জুবিন গাৰ্গ জিন্দাবাদ। ভাই থেংক ইউ। 120 বছৰ থাকিলে বৰ দিগদাৰ হ'ব খালি মানে এই 50 বছৰতে ইমান উৎপাত কৰিলোঁ আৰু 120 বছৰ কি কৰিম কোনো ঠিক নাই। চ' যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে জীয়াই থাকিম বছ। যিদিনা কাম কৰিব নোৱাৰিম সেইদিনা মৰি যাম, খতম, বাই বাই। This is Jubin Dar Isuzu গাড়ী হয়, Isuzu. Oh my God, মজাৰ গাড়ী গাইছ, মজাৰ গাড়ী। মানে আমি কিবা খাব আহিলোঁ, ভিতৰত যিমান মানুহ বাহিৰত তাতকৈ আৰু বেছি মানুহ। পাৱাৰ চাওক, মানে নেশ্যনেল হাইৱে হয়, মানে 4 লাইন হয়। বৰ্তমান এইটো লাইন বন্ধ, এটা লাইনতে চলি আছে চাওক। জুবিন দাৰ পাৱাৰ হয়। গছত উঠি চাই আছে জুবিন দাৰ প্ৰগ্ৰাম, গছত উঠিছে তামাম খাতৰা অনুৰাগী গাইছ। এই চাওক গছত উঠি চাই আছে, এই চাওক। মানে মজা মজা মজা।